ৰিটেন পৰীক্ষা শেষ হৈ যোৱাৰ আজি এমাহো হোৱা নাই। আমি কিছুমান কম্পিউটাৰত ফেক চাৰ্টিফিকেট ধৰাত পৰাৰ কাৰণে আমি ভেৰিফাই কৰি আছিলোঁ। তেতিয়াই কিছুমান ল'ৰা ৰাস্তাত ওলাই আহিছে। তাৰমানে এওঁলোকে ৰিজাল্টটো আগত জানে নেকি? গতিকে আজি আমি পুলিচক ইনকুৱাৰী কৰিব দিছোঁ যে যিবিলাক ল'ৰা ওলাই আহিছে তেওঁলোকে পাছ কৰা ল'ৰা নে ফেইল কৰা ল'ৰা। যদি পাছ কৰা ল'ৰা ওলাই আহিছে তেতিয়াহ'লে আমাৰ মাজৰ পৰা কোনোবাই ৰিজাল্টটো দিব লাগিব বা ৰিজাল্টৰ নামত তই পাছ কৰাই দিম পইচা দে কিবা এটা হ'ব লাগিব। সেইকাৰণে আজি অলপ আগতে মই ইয়াত অহাৰ আগতে হোম কমিশ্যনাৰক ইনকুৱাৰী কৰিব দি আহিছোঁ। এটা পৰীক্ষাৰ পাছৰ কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে যিখিনি সময় লাগে সেই সময়খিনি সম্পূৰ্ণ হোৱাৰ আগতেই এটা আন্দোলন হৈছে। আন্দোলন হোৱাই নহয়, পুলিচে মাৰপিট কৰিছে বুলি আপোনালোকক অবান্তৰ অভিযোগ দিছে, যিটো প্ৰেক্টিকেলি সম্ভৱ নহয়। পুলিচে বাছত তুলি অনাৰ পাছত, থানালৈ অনাৰ পাছত যদি পুলিচৰ হাতৰ পৰা ওলাই যাব নোৱাৰে, আপোনাকতো কথা পাতিব নোৱাৰে। গতিকে যিজন মানুহে বা যিখিনি মানুহে গৈ আপোনাক কথাখিনি কৈছে সেইখিনি সম্পূৰ্ণ মিছা কথা।